Hi everyone, আজি পুনৰবাৰ এটা নতুন মিনি ব্লগ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছো যিসকল মানুহৰ লোৱাৰ বেক পেনৰ সমস্যা হৈ আছে নিশ্চয় মোৰ এই ব্লগটো চাব বুলি আশা ৰাখিছো আজি মই আপোনালোকৰ কাৰণে লৈছো যোগাৰ বিশেষ দুটা আসন যি দুটা আসন কৰিলে আপোনালোকে লোৱাৰ বেক পেনৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰিব পুনৰবাৰ যোগা এণ্ড বিউটি উইথ ৰিমি চেনেললৈ সকলোকে স্বাগতম জনাইছো কেনেদৰে কৰিব লাগিব কিদৰে কৰিব লাগিব মই ব্লগত যিদৰে দেখাইছো ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিব আৰু মোৰ মিনি ব্লগটো চাই যদি ভাল পায় আপোনালোকে প্লিজ যোগা এণ্ড বিউটি উইথ ৰিমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে বেছি দেৰি নকৰোঁ কেনেদৰে কৰিব লাগে আপোনালোকক দেখুৱাই যাওঁ আহক প্ৰথমে আপোনালোকে দুইখন ভৰিৰ মাজত দূৰত্ব ৰাখি ল'ব দেখিছে এফুটমান ৰাখি ল'লে হ'ল এতিয়া দুইখন হাত কঁকালত ৰাখি ল'ব মই যিদৰে ৰাখিছোঁ ঠিক তেনেদৰে ৰাখিব এতিয়া দুইখন হাতেৰে সামান্য কঁকালত এটা হেঁচা প্ৰয়োগ কৰি কঁকালটো পিছলৈ নিবলৈ চেষ্টা কৰিব উশাহ লৈ কঁকালটো পিছলৈ নিব দেখিছে এতিয়া মই উশাহ ভৰাই লৈছোঁ যিমান পাৰিছোঁ পিছলৈ নিছোঁ উশাহ এৰি সামান্য আগলৈ আহিবলৈ চেষ্টা কৰিব বেছি আগলৈ নাহিব অতিমাত্ৰা কঁকালৰ বিষ হৈ থাকিলে বেছি সন্মুখলৈ আহিব নালাগে অলপ আহিবলৈ চেষ্টা কৰিব বেকত যিমান পাৰে যাবলৈ চেষ্টা কৰিব এইখিনিতে এটা কথা যেতিয়া আপোনালোকে উশাহ ভৰাই পিছলৈ যাব চকু বন্ধ নাৰাখিব চকু সদায় খোলা ৰাখিব উশাহ বন্ধ ৰাখিব নালাগে পিছলৈ যাওঁতে উশাহ ল'ব সামান্য আগলৈ আহোঁতে উশাহ এৰিব এনেদৰে আপোনালোকে 10 বাৰ পৰ্যন্ত কৰিবলৈ চেষ্টা কৰিব আকৌ পুনৰাবৃত্তি কৰিছোঁ সামান্য আগলৈ আহিব বেছি আগলৈ নাহিব অলপ হলেতো আহিবলৈ চেষ্টা কৰিব যিমান পাৰে নিজৰ কেপাচিটিত বেকত যাবলৈ চেষ্টা কৰিব উশাহ ভৰাই পিছলৈ যাব উশাহ এৰি আগলৈ গুচি আহিব ইয়াৰ পিছত আপোনালোকে ওপৰলৈ মূৰ কৰি সিধাকৈ শুই ল'ব এতিয়া আমি কৰিম উশাহ লৈ এখন ভৰি উঠাম যেতিয়া আমি উশাহ লৈ এখন ভৰি উঠালোঁ মই পেটত জোৰ দি উঠাইছোঁ অৰ্থাৎ লোৱাৰ বেকত জোৰ দি ভৰিখন নুঠাব একদম কঁকাল সিধা ৰাখিব পেটত এটা হেঁচা প্ৰয়োগ কৰি ভৰিখন উঠাব উশাহলৈ উঠাব ভৰি কেতিয়াও বেকা নকৰিব আঁঠু সদায় সিধা ৰাখিব লোৱাৰ বেকত জোৰ নিদিব পেটত এটা হেঁচা প্ৰয়োগ কৰি আঁঠুটো উঠাব উশাহলৈ উঠাব উশাহ এৰি নমাই দিব পুনৰবাৰ কৈছোঁ উশাহলৈ যেতিয়া উঠাব এনেদৰে আঁঠু সিধা ৰাখিব 10 ছেকেণ্ড সময় ওপৰত ৰাখিবলৈ চেষ্টা কৰিব কাউণ্ট কৰিব 1 2 3 4 5 6 7 8 9 10 উশাহ এৰি পুনৰ তললৈ নমাই দিব প্ৰথম ষ্টেজত আপোনালোকে মই যিদৰে উঠাইছোঁ সিধা কৰি ঠিক তেনেদৰে উঠাব নোৱাৰিব পাৰে যদি ইমানটো পাৰে ইমানটো উঠাব লাহে লাহে যদি আপোনালোকে কণ্টিনিউ প্ৰেক্টিছ কৰি থাকে আপোনালোকৰ আঁঠুকেইটাও সিধা হ'ব আৰু মই যিমান ওপৰলৈ উঠাইছোঁ ঠিক তেনেদৰে ওপৰলৈ উঠাব পাৰিব পুনৰবাৰ কৈছোঁ যেতিয়া উশাহলৈ ভৰিখন উঠাব পেটত এটা হেঁচা প্ৰয়োগ কৰি উঠাব লোৱাৰ বেকত জোৰ নিদিব কঁকালত জোৰ দি নুঠাব এনেদৰে আপোনালোকে এখন ভৰি 10 বাৰকৈ পৰ্যন্ত কৰিব এখন ভৰি 10 বাৰ কৰিব টোটেল 20 বাৰ কৰিব আপোনালোকে সদায় এনেদৰে প্ৰেক্টিছ কৰি থাকে লোৱাৰ বেক পেনৰ সমস্যাৰ পৰা দূৰত থাকিব লগতে বেলি ফেটছো কমিব এটাই কথাই মনত ৰাখিব যেতিয়া আপোনালোকে উশাহ লৈ এখন ভৰি উঠাব নিজৰ কেপাচিটিত প্ৰথম ষ্টেজত যিমান পাৰে উঠাবলৈ চেষ্টা কৰিব লাহে লাহে কৰিব এটাই কথা মনত ৰাখিব আঁঠু সিধা কৰিব মই যিদৰে দেখাইছোঁ ঠিক তেনেদৰে আপোনালোকে কৰিলে লোৱাৰ বেক পেনৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰে